ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, অনন্ত জীৱন পায়। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, অনন্ত জীৱন পায়। জগতৰ সুবিচাৰ কৰিবলৈ নহয়, জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ ঈশ্বৰে নিজ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্ট মানৱৰ উদ্ধাৰৰ বাবে দিলে। জগতৰ সুবিচাৰ কৰিবলৈ নহয়, জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ ঈশ্বৰে নিজ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্ট মানৱৰ উদ্ধাৰৰ বাবে দিলে। সেই দান সহজ নাছিল পিতৃৰ বাবে, ক্ৰুচত পুত্ৰক দেখি মুখ ঘূৰালে, পুত্ৰৰ কাতৰ চিঞৰ শুনিও পিতৃ ঈশ্বৰে মানৱৰ কাৰণে নিজৰ পুত্ৰকে দিলে। সেই দান সহজ নাছিল পিতৃৰ বাবে, ক্ৰুচত পুত্ৰক দেখি মুখ ঘূৰালে, পুত্ৰৰ কাতৰ চিঞৰ শুনিও পিতৃ ঈশ্বৰে মানৱৰ কাৰণে নিজৰ পুত্ৰকে দিলে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, অনন্ত জীৱন পায়। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, অনন্ত জীৱন পায়, অনন্ত জীৱন পায়, অনন্ত জীৱন